মাছকেইটা মই ধুনীয়াকৈ ধুই লৈ নিমখ হালধি সানি লৈছোঁ। পিঁয়াজ, জলকীয়া, নৰসিংহ পাত আৰু আদা নহৰু লৈ লৈছোঁ। কেইটামান তেলতে মই সৰিয়হ দি দিছোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ব লাগিব। ইয়াতে মই নৰসিংহ পাতকেইটা দি দিছোঁ তেলতে। ইয়াতে পিচি লোৱা আদা নহৰুখিনি দি দিলোঁ। লগতে পকা জলকীয়াও দি দিছোঁ 2টা। ইয়াত জিৰা আৰু জালুক মই থেতেলিয়াই লৈ পেলাই দি দিছোঁ। ভালদৰে লৰাই আছোঁ মাজে মাজে মই। হালধি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিম অলপমান। ধুনীয়াকৈ যেতিয়া সকলো মছলাখিনি ভজা হৈ গ'ল, তেতিয়া ইয়াতে মাছখিনি দি পেলাই লৰাই আছোঁ। মাছখিনি মছলাৰ লগত একেলগে ভালকৈ ভাজি ল'ব লাগিব। এতিয়া জোখ অনুসৰি পানী দি দিছোঁ। বেছি পানী দিয়া নাই, যিহেতু মাছ ভাজিয়ে লৈছোঁ। এইখিনি উতল আহিবলৈ আৰম্ভ কৰিছে আৰু লাহে লাহে। ইয়াতে মই অকণমান চিলি পাউডাৰ দি দিছোঁ। আপোনালোকে এনেকৈ মাছ খাই পাইছেনে নাই জনাবচোন মোক। এইখিনি প্ৰায় হ'ব হৈছে আৰু।